ঈশ্বৰে মোক প্ৰতিজ্ঞা কৰিছে। পৌলে কৈছে ঈশ্বৰে মোক প্ৰতিজ্ঞা কৰিছে। কি প্ৰতিজ্ঞা কৰিছে? মোক নাইবা তোমাক আৰু আমাৰ মাজত কাৰো ওপৰতেই কোনো ধৰণৰ বিপদ মই আহিবলৈ নিদিম। ঈশ্বৰে কথা দিছে। কথা দিছে। প্ৰিয় ভাই ভনীসকল, আমাৰ জীৱনলৈ ধুমুহাৰ দৰে সমস্যা আহিলে, আমাৰ জীৱনৰ চাৰিওফালে বিপৰীত পৰিস্থিতি আহিলে, তেতিয়া কি কৰিব লাগে একো বুজি পোৱা নাযায়। আপোনাৰ টোপনি নহা হয় আৰু আপুনি যি খায় সেয়া হজম নহয়। এনেকুৱা সময়ত আপুনি কি কৰিব লাগে? বাক্যৰ ওচৰলৈ চাপিব লাগে। পবিত্ৰ শাস্ত্ৰখন মেলি চাব লাগে। গোটেই পবিত্ৰ শাস্ত্ৰত প্ৰতিজ্ঞাবিলাক আছে। প্ৰতিজ্ঞাবিলাক আছে। প্ৰতিজ্ঞাবিলাক আছে। আত্মিক জীৱনত বহুতো ধুমুহা আহে। পৰিচৰ্যাতো বহুতো ধুমুহা আহে। মোৰ জীৱনতো বহুতো ধুমুহা আছে। এই ধুমুহাবোৰৰ মাজেৰে যেতিয়া মই অগ্ৰসৰ হওঁ, তেতিয়া মই শান্তি ক'ত পাওঁ জানেনে? ঈশ্বৰৰ বাক্যৰ পৰা আৰু প্ৰতিজ্ঞাৰ পৰা। আপোনাৰ যুদ্ধত, আপোনাৰ পৰিশ্ৰমত আপুনি ঈশ্বৰৰ উপস্থিতিলৈ গৈ ঈশ্বৰৰ বাক্য মেলি লৈ সেই বাক্যৰ দ্বাৰা ঈশ্বৰে কি ক'বলৈ গৈ আছে, কি প্ৰতিজ্ঞা কৰিছে, সেই কথা আপুনি জানিব পাৰিলে আপুনি ভয় কৰাৰ প্ৰয়োজন কোনোপধ্যে নাই। আমি প্ৰায়েই ঈশ্বৰৰ উপস্থিতিলৈ নাযাওঁ, সেইকাৰণে বাক্য অধ্যয়ন নকৰোঁ, সেইকাৰণে প্ৰায়েই আমি ঈশ্বৰৰ বাক্য ধ্যান নকৰোঁ, সেইকাৰণে ঈশ্বৰে দিয়া কথাবোৰ কি, ঈশ্বৰৰ প্ৰতিজ্ঞাবোৰ কি আমি নজনাকৈ থাকোঁ। এজন সেৱক হিচাপে, এজন স্বামী হিচাপে, এজন পিতৃ হিচাপে, ৰখীয়া হিচাপে, প্ৰচাৰক হিচাপে মই নিজৰ জীৱনত যেতিয়া অগ্ৰসৰ হৈ আছিলোঁ, তেতিয়া শয়তানে লৈ অহা পৰীক্ষাই হওক বা যুদ্ধই হওক, সেই সকলোৰে সন্মুখীন হৈ আজি মই থিয় হৈ আছোঁ যদি সেয়া সতীশ কুমাৰৰ মহানতা কোনোপধ্যে নহয়। তেন্তে মহানতা ক'ত আছে? ঈশ্বৰে যি প্ৰতিজ্ঞা মোক দিছে তাতেই আছে মহানতা। মোৰ জীৱনত যি সমস্যা আহিলেও মই প্ৰথমতে ঈশ্বৰৰ ওচৰলৈ যাওঁ। তেওঁৰ আগত আঁঠুলৈ সোধোঁ, প্ৰভু মোক এটা কথা দিয়ক। প্ৰভু মোক এটা কথা দিলেই যথেষ্ট, তাৰ সহায়তে মই জিম। মোক এটা কথা দিলেই যথেষ্ট, তাকেই মই সাৱটি ধৰি এই সমস্যা, এই যুদ্ধৰ মই সন্মুখীন হ'ম, কিয়নো আপোনাৰ বাক্যই মোক জয়যুক্ত কৰে। আপোনাৰ বাক্যই মোক সাহস দিয়ে। আপোনাৰ বাক্যই পাহাৰৰ নিচিনা মোক সাহস দিয়ে। আৰম্ভণিৰ পৰাই কুকুৰ মই বৰ ভাল পাওঁ। আমাৰ ঘৰত কেইবাটাও কুকুৰ আছে। সেই কুকুৰবোৰৰ মাজত এটা সৰু কুকুৰো আছে। তাক চাইনা ব্ৰীড বুলি কয়। তাৰ পৰা অনা হোৱা নাই, সেইটো হায়দৰাবাদতেই কিনিছিলোঁ। মোৰ ল'ৰা ছোৱালীকেইটা সৰু হৈ থাকোঁতে সিহঁতক খেলা বস্তু দিলে ভাঙি পেলায়। খেলা বস্তু দিলে এসপ্তাহতেই ভাঙি পেলায়। তাকে চিন্তা কৰি মই এটা কাম কৰিলোঁ। খেলা বস্তু নিদি এটা কুকুৰ কিনি আনি দিলে তাৰ সৈতে খেলিব আৰু ভাঙিব নোৱাৰিব। এইবুলি ভাবি মোৰ ল'ৰাকেইটাৰ কাৰণে জন্মদিনত সুন্দৰ সৰু কুকুৰ কিনিবলৈ আৰম্ভ কৰিলোঁ। সেইটো চাইনা ব্ৰীডৰ হোৱা কাৰণে তাৰ নাম চাংগাই ৰখা হ'ল। মৰমতে চেংগি বুলি মতা হয়। মই এটা কথা ক'ব খুজিছোঁ। হাতেৰে দাঙিলে 2 কেজিমানো নহয়। ইমান সৰু কুকুৰ। তাৰ গোটেই গাটোতে নোম আছে। আমাৰ কালবাৰী টেম্পলত জাৰ্মান শ্বেফাৰ্ড আৰু ৰড বিলাৰ আছে। চিকিউৰিটিৰ কাৰণে ৰাতি সেই কুকুৰকেইটা আমি মেলি দিওঁ। এদিন এটা বৰ শক্তিশালী ৰড বিলাৰক পিছফালে বান্ধি থোৱা আছিল। মই আহোঁতে মোৰ সৈতে সেই সৰু কুকুৰ পোৱালিটো আছিল। সৰু কুকুৰ 2 কেজি মানহে হ'ব। সি মোৰ লগত আহি আছিল। সি মোৰ লগত আহি থাকোঁতে দূৰৰ পৰাই বৰ শক্তিশালী ৰডভিলাৰ কুকুৰটো দেখিলে। সেইটো চালেই মানুহৰ ভয় লাগে। সি দূৰৰ পৰাই শব্দ কৰিলে, এইদৰে শব্দ কৰিলে। আপুনি বিশ্বাস কৰক, এই সৰু কুকুৰটোৱে, যাৰ ওজন 2 কেজিমানো নহয়, বাঘৰ দৰে তাৰ ওপৰত জঁপিয়াই পৰিল। কাৰ ওপৰত? হেল্ল', ৰডভিলাৰৰ ওপৰত জঁপিয়াই পৰিল। তাৰ ওপৰত জঁপিয়াই পৰি তাৰ সৈতে যুদ্ধ কৰিলে। মোৰ মালিক মোৰ লগত থাকোঁতে তুমি শব্দ কৰিবা? সি যোৱাৰ আগতে অলপ আগুৱাই গৈ
পিছফালে ঘূৰি চাইছিল মালিক বা আছেনে নাই বুলি। আপুনি মন কৰিব, বিশ্বাসেৰে পৰিপূৰ্ণ এই কুকুৰটোলৈ চাওকচোন, বা নিজৰ কুকুৰটোলৈ চাওক। সন্মুখৰ পৰা ডাঙৰ গৰু বা ষাঁড় গৰু আহিলে ওপৰত জঁপিয়াই পৰিব বিচাৰে, মাজে মাজে পিছলৈ চায়। কি কাৰণে? সেই কুকুৰটোৱে জানে যে মোৰ মালিক মোৰ লগত যদি থাকে, এই পৃথিৱীত কোনেও মোক একো কৰিব নোৱাৰে। যদি সেই কুকুৰটোৰ ওচৰত মালিক নাথাকে, তেন্তে সি কাৰো ওচৰলৈ কোনোপধ্যে নাযায়। প্ৰিয়সকল, যেতিয়া গলিয়াথে চিঞৰি আছিল, দাউদে কি কৈছিল জানেনে? তুমি তৰোৱাল আৰু জাঠিৰে সৈতে আহিছা, মই হ'লে বাহিনীবিলাকৰ জিহুৱা জীৱিত ঈশ্বৰৰ নামেৰে আহিছোঁ। দাউদৰ সাহস জিহুৱা আছিল। দাউদৰ সাহস ঈশ্বৰৰ বাক্য আছিল। আজি আপুনি কষ্ট দুখৰ মাজেৰে গৈ আছে নেকি? চকুলোৰ মাজেৰে গৈ আছে নেকি? লক্ষ্যত উপনীত হ'ব বিচাৰিছে, পাৰলৈ যাব বিচাৰিছে, তেন্তে ঈশ্বৰে আপোনাক কথা ক'বলৈ যুগুত আছে। কেনেকৈ কথা ক'ব ব্ৰাদাৰ? বাক্য অধ্যয়ন কৰক। কেনেকৈ কথা ক'ব ব্ৰাদাৰ? তেওঁৰ বাক্য ধ্যান কৰক। ঈশ্বৰৰ সুন্দৰ সুন্দৰ প্ৰতিজ্ঞাবোৰ একেটা অধ্যায়তে আপুনি যদি চাবলৈ বিচাৰিছে, গীতমালা ৩৬ নম্বৰটো এবাৰ আপুনি পঢ়ক। সেই ৩৬ নম্বৰ গীতত আপুনি ঈশ্বৰৰ সুন্দৰ সুন্দৰ প্ৰতিজ্ঞাবোৰ দেখিবলৈ পাব। অতি সুন্দৰ সুন্দৰ প্ৰতিজ্ঞাসমূহ আপুনি পঢ়িবলৈ পাব। প্ৰিয়সকল, পৌলে কৈছিল আমাৰ প্ৰাণ ৰক্ষাৰ আশা গুচিল, এই বুলি কৈছিল, কিন্তু তাৰ পাছতে আহি কৈছিল আমাৰ একো নহ'ব, সুৰক্ষাৰে সৈতে আমি পাৰলৈ গৈ পাম। এই বুলি কেনেকৈ ক'ব পাৰিছা? ৰাতি ঈশ্বৰে দৰ্শনত ক'লে তেওঁৰ উপস্থিতি মোৰ লগত আছে। কেনেকৈ ক'ব পাৰিছা? ঈশ্বৰে মোক কথা দিছে, তোমালোকক পাৰলৈকে লৈ যাম। কেনেকৈ ক'ব পাৰিছা? মোৰ প্ৰতি ঈশ্বৰৰ এটা আঁচনি আছে। ঈশ্বৰে ক'লে, পৌল, তোমাৰ প্ৰতি মোৰ এটা আঁচনি আছে, তোমাৰ বাবে মোৰ এটা আঁচনি আছে। এই ধুমুহা বা এই বতাহে, এই ভয়ানক ধুমুহাই তোমাৰ একো কৰিব নোৱাৰিব। কিয় প্ৰভু? তোমাৰ বাবে মোৰ এটা আঁচনি আছে। সেই দায়িত্ব সিদ্ধ কৰাৰ দায়িত্ব মোৰ হাতত আছে কাৰণে তোমাৰ কাৰণে মোৰ এটা চিন্তা আছে, তোমাৰ প্ৰতি মোৰ এটা আঁচনি আছে, বিচাৰ আছে, উদ্দেশ্য আছে, এটা দৰ্শন আছে। সেই আঁচনি মই নিশ্চয় সিদ্ধ কৰিম, লাগিলে পৃথিৱী উলট-পালট হৈ যাওক। কিন্তু এই ঢৌ ধুমুহাবিলাক, এইবোৰে তোমাৰ একো কৰিব নোৱাৰিব। এই ঢৌ ধুমুহাবিলাকে তোমাক একো কৰিব নোৱাৰিব। কিয়? তোমাৰ বাবে মোৰ এটা আঁচনি আছে। তোমাৰ বাবে মোৰ এটা ডাঙৰ আঁচনি আছে। তুমি কেৱল সাধাৰণ লোককেই নহয়, ৰজা, প্ৰধান লোক, অধিকাৰীবিলাকক তুমি শুভবাৰ্তা শুনাবা। এটা উত্তম আঁচনি তোমাৰ বাবে মোৰ আছে। এই ধুমুহাই তোমাৰ একো কৰিব নোৱাৰিব। এই বাক্য শুনি থকা কিমানে বাৰু এই কথা বিশ্বাস কৰে? মোৰ বাবে ঈশ্বৰৰ আঁচনি আছে। আপোনাৰ বাবে উত্তম আঁচনি সাঁচি ৰখা ঈশ্বৰে কিহৰ কাৰণে নিৰ্দয়ীভাৱে সমুদ্ৰৰ মাজত আপোনাক ডুবি মৰিবলৈ এৰি দিব? ঈশ্বৰে আপোনাক ডুবিবলৈ নিদিব। কিয়? আপুনি হাত দেখুৱালে যে মোৰ বাবে ঈশ্বৰৰ এক উত্তম আঁচনি আছে বুলি। ঈশ্বৰৰ হাতত আপোনাৰ বাবে উত্তম আঁচনি আছে যদি, তেন্তে কিয় আপোনাক সমুদ্ৰৰ মাজত কিয় ডুবিবলৈ দিব? আপোনাৰ জীৱন কিয় নাশ হ'বলৈ দিব? ঈশ্বৰে আপোনাৰ জীৱনটো কোনোপধ্যে নাশ হ'বলৈ নিদিব। কি কাৰণে? আপোনাৰ বাবে প্ৰভুৰ হাতত আঁচনি আছে। পৌল যাতে সেই ঢৌ ধুমুহাবোৰত উপঙি নাযায়, সেইকাৰণে সৰ্বপ্ৰথমে এডাল লংগৰ আত্মিকভাৱে এৰি দিলে। কি সেই লংগৰ? ঈশ্বৰৰ প্ৰসন্নতা। তেওঁ পেলোৱা দ্বিতীয়ডাল লংগৰ হৈছে ঈশ্বৰৰ প্ৰতিজ্ঞা। তেওঁ পেলোৱা তৃতীয়ডাল লংগৰ হৈছে ঈশ্বৰৰ আঁচনি। যিসকলৰ আত্মিকতা নাছিল, তেওঁলোকে জাহাজখন নুডুবিবলৈ 4ডাল লংগৰ সমুদ্ৰত পেলাইছিল বুলি বাইবেলত আছে। আত্মিক জীৱনত যাতে ডুবি নাযায়, সেইকাৰণে পৌলেও আত্মিক 4ডাল লংগৰ পেলাইছিল। ঈশ্বৰৰ প্ৰসন্নতা, তাৰমানে তেওঁৰ উপস্থিতিৰূপী লংগৰ পেলাই, ঈশ্বৰৰ প্ৰতিজ্ঞা মানে প্ৰতিজ্ঞাৰূপী লংগৰডাল পেলাই, ঈশ্বৰৰ আঁচনি, তাৰমানে ঈশ্বৰৰ ইচ্ছা আছে। সকলো কষ্টৰ আঁৰত ঈশ্বৰৰ এটা উদ্দেশ্য আছে। আজি কেনেকুৱা কষ্ট, কেনেকুৱা ধুমুহা, কেনেকুৱা আৰ্থিক নাটনিৰে গৈ আছে, কি বেমাৰ, কি বিপদৰ মাজেৰে আপুনি গৈ আছে, প্ৰিয় ভাই ভনীসকল, এই সকলোবোৰৰ আঁৰত ঈশ্বৰৰ এক উত্তম উদ্দেশ্য আছে। বাইবেলে কৈছে, যিসকলে ঈশ্বৰক প্ৰেম কৰে তেওঁলোকৰ বাবে সকলোৱে একেলগে মংগলৰ কাৰ্য কৰে, অৰ্থাৎ তেওঁলোকৰ বাবে যিসকল তেওঁৰ ইচ্ছা অনুসৰি আমন্ত্ৰিত। আজি আপোনাৰ জীৱনত সকলোবোৰ খেলিমেলি যেন দেখা পাব পাৰে, বাধা বিঘিনিবিলাক আপুনি দেখিব পাৰে।
আপুনি অকলশৰীয়া হৈ পৰা নিচিনা লাগিব পাৰে, কিন্তু এই সকলোবোৰৰ আঁৰত ঈশ্বৰে নিজৰ আঁচনিসমূহ আপোনাৰ জীৱনত সিদ্ধ কৰিব। আপোনাক যি লক্ষ্যত উপনীত কৰাব লাগে কৰাই তুলিব। আপোনাক যি পুৰস্কাৰ দিব লাগে তাক নিশ্চয়ে আপোনাক তেওঁ দিহে এৰিব। অন্যায় কৰিবলৈ তেওঁ মানুহ নহয়। প্ৰিয়সকল, এদিন উইটফিল্ড নামৰ এজন ভক্তই শুভবাৰ্তাৰ পৰিচৰ্যা কৰাৰ পাছত কিছুমান লোকে কিছুমান উপহাৰ দিছিল। অলপ টকা দান হিচাপে তেওঁক দিছিল। সেয়া পৰিচৰ্যাৰ কাৰণে আৱশ্যক আছিল। তেওঁ আশা বহুত কৰিছিল, কিন্তু দান বহুত কম পালে। ঠিক আছে বুলি ভাবি তেওঁ দানখিনি কোটৰ জেপৰ ভিতৰত ভৰাই ঘোঁৰাত লণ্ডনৰ ঘৰলৈ গৈ আছিল। এইদৰে তেওঁ অৰণ্যৰ মাজেৰে যোৱা বাটেৰে লণ্ডনলৈ গৈ থাকোঁতে হঠাতে চোৰবিলাকে ঘেৰি ধৰিলে। তোমাৰ হাতত কি আছে কোৱা? মোৰ হাতত একোৱেই নাই। অলপ আগতে বাক্য প্ৰচাৰ কৰোঁতে তেওঁলোকে দান দিছিল, সেই দানখিনিহে জেপত আছে। উলিওৱা সেই দানখিনি। পৰিচৰ্যা আগবঢ়াই নিবৰ কাৰণে এই দানখিনিৰ বৰ প্ৰয়োজন আছিল। যিমানখিনি দান পাইছোঁ বৰ কম। এই দানখিনিৰ মোৰ বৰ প্ৰয়োজন আছিল। এতিয়া চোৰে এই দানখিনি লৈ ল'ব। এইদৰে ভাবি ভাবি নিৰাশ হৈ নিজৰ জেপত থকা গোটেইখিনি দান চোৰকেইজনক দি দিলে। চোৰকেইজনে সেই দানখিনি লৈ গৈ থাকোঁতে এজন চোৰ ঘূৰি আহিল। তোমাৰ এই কোটটোৰ বিষয়ত কি বুলি ভাবা? এইটোতো বৰ সুন্দৰ, মোক এইটোও দি দিয়া। বেচেৰাই কি কৰিব? পিন্ধি থকা কোটটোও খুলি তেওঁক দি দিলে। সেই চোৰজনে 1 মিনিট ৰ'বা বুলি কৈ নিজৰ পুৰণি কোটটো খুলি দিলে। জৰ্জ উইটফিল্ডে দিয়া কোটটো পিন্ধি ল'লে। তেওঁৰ গাত ভালকৈ হ'ল। ভাল দেখিছেনে? তেওঁক সুধিলে। হয়, ভাল দেখিছে। এই বেকাৰ কোটটো মইনো কি কৰিম আৰু? এই বুলি কৈ জৰ্জ উইটফিল্ডৰ ওপৰত কোটটো পেলাই চোৰটোৱে তেওঁৰ কোটটো আৰু দানখিনি লৈ গুচি গ'ল। ঠাণ্ডাত সেই দুৰ্গন্ধ ওলোৱা কোটটো পিন্ধি জৰ্জ উইটফিল্ড ঘৰলৈ আহিল। কি প্ৰভু! পৰিচৰ্যাত বহুতো অভাৱ আছিল। আৰ্থিকভাৱে বহুতো প্ৰয়োজন আছে। বৰ আশাৰে গ'লোঁ আৰু বাক্য প্ৰচাৰ কৰিলোঁ। অন্ততঃ দান যদি পাওঁ পৰিচৰ্যাৰ প্ৰয়োজনবোৰ পূৰণ হ'ব বুলি ভাবি বৰ আশাৰে যেতিয়া আহিছিলোঁ, সেই সময়ত এই কষ্ট কিয় আহিল? এই বিপদ কিয় আহিল? যিখিনি দান আছিল সেইখিনিও গ'ল, মোৰ কোটটোও গ'ল। এতিয়ানো আৰু মই কি কৰিম প্ৰভু? মোৰ জীৱনত এই কষ্টক আহিবলৈ কিয় দিলে? মোক লুট কৰিবলৈ সেই চোৰবিলাকক কিয় সুযোগ দিলে? এয়া কি হৈ আছে প্ৰভু? এইবোৰ ভাবি দুখেৰে তেওঁ দুখ কৰি আছিল। এইদৰে বৰ দুখী হৈ সেই চোৰৰ কোটটো যিটো তেওঁ পিন্ধি আছিল সেইটো ওলোমাই থলে। তেতিয়া সেই কোটটো হঠাৎ তলত পৰি গ'ল। সেই কোটটো যেতিয়াই তলত পৰিল তেতিয়া সেই কোটটোৰ পৰা সোণৰ আধলি কেইটামান পৰিল। তেওঁ বৰ আচৰিত হ'ল। এয়া কি? সোণৰ আধলিবোৰ যে পৰি আছে। এইবুলি যেতিয়া চালে তেতিয়া কোটত কেইবাটাও সোণৰ আধলি পালে। সেইদিনা সেই চোৰটোৱে জৰ্জ উইটফিল্ডৰ কোটটো লৈ গুচি গৈছিল, কিন্তু চোৰটোৰ কোটত থকা সোণৰ আধলি পাহৰি গ'ল। সোণৰ আধলিৰে ভৰি থকা কোটটো আনি জৰ্জ উইটফিল্ডক দি দিলে। হেৰুৱালে বহুত কম আৰু পালে বহুত বেছি। প্ৰিয় ভাই ভনীসকল, জৰ্জ উইটফিল্ডক এই পাঠটো কিয় শিকালে জানেনে বাৰু? তুমি ভাবিছা তুমি হেৰুৱাইছা বুলি, কিন্তু তুমি মোৰ ইচ্ছামতে মোৰ পৰিচৰ্যা কৰি আছা কাৰণে হেৰুৱাইছা নিচিনা তোমাক লাগিছে, কিন্তু সেই হেৰুৱাওতেও তোমাৰ লাভেই আছে। এই সত্যক নাপাহৰিবা। ঢৌ ধুমুহাত মই সকলো হেৰুৱালোঁ বুলি কোৱা কোনোবা আছে নেকি ইয়াত? এই দুখৰ দ্বাৰা, এই কষ্টৰ দ্বাৰা, এই সংঘৰ্ষৰ দ্বাৰা মই সকলো হেৰুৱাই পেলাইছোঁ এই বুলি নিৰাশ হোৱা লোক কোনোবা আছে নেকি? তেন্তে পৌলৰ নিচিনাকৈ ঈশ্বৰলৈ মন পালতাওক। তেওঁৰ উপস্থিতিৰ আপুনি অনুভৱ কৰক। তেওঁৰ প্ৰতিজ্ঞাবোৰ গ্ৰহণ কৰক, বিশ্বাস কৰক। আপোনাৰ বাবে ঈশ্বৰৰ হাতত উত্তম আঁচনি আছে। এই সত্যক আপুনি জানি লওক, জানি সাহস কৰক। অৱশেষত ঈশ্বৰৰ অংশীদাৰিত্ব। ঈশ্বৰৰ সেৱকৰ প্ৰতি সিদ্ধ হোৱা সকলো কামত আছে। এই সত্যক নাপাহৰিব। চাওঁ আহকচোন পাচনি কৰ্মৰ 27 অধ্যায়ৰ 25 নম্বৰ পদ। এইকাৰণে সেই মানুহবিলাক তোমালোকে সাহ কৰা, কিয়নো মোক যেনেকৈ ক'লে তেনেকৈ অৱশ্যে ঘটিব। ঈশ্বৰত মোৰ এনে বিশ্বাস আছে। আপুনি মনোযোগেৰে এই সম্পূৰ্ণ অধ্যায়টো পঢ়িলে
তেওঁলোক সকলোকে সুৰক্ষাৰে সৈতে পাৰলৈ লৈ যোৱা হ'ল। তেওঁলোক সকলোকে সুৰক্ষাৰে সৈতে পাৰলৈ লৈ যোৱা হ'ল। সেইকাৰণে পিছত পৌলে কেইবাখনো পত্ৰ লিখিবলৈ পাৰিলে। আপুনি এটা সত্য কথা জানিব লাগে। সেই সত্য হৈছে আপুনি যি কষ্ট, দুখ আৰু সংঘৰ্ষৰ মাজত আছে, সেইবোৰত ঈশ্বৰ আপোনাৰ লগত আছে। ঈশ্বৰৰ ইচ্ছাৰ অবিহনে আপোনাৰ জীৱনত একোৱেই নহ'ব। এইবুলি কাৰ বিষয়ে কোৱা হৈছে? যিসকলে ঈশ্বৰক প্ৰেম কৰে। ৰোমিয়াবিলাকৰ প্ৰতি পত্ৰৰ 8 অধ্যায়ৰ 28 নম্বৰ পদটো পঢ়িছোঁ। আৰু আমি জানো যে যিবিলাকে ঈশ্বৰক প্ৰেম কৰে আৰু যিবিলাক তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত, তেওঁবিলাকৰ পক্ষে সকলোৱেই মংগলৰ অৰ্থে একেলগে কাৰ্য কৰিছে। আপুনি ঈশ্বৰক প্ৰেম কৰেনে? তেন্তে শুনক, আপোনাৰ মংগলৰ কাৰণেই সকলো কথা ঈশ্বৰে আপোনাৰ জীৱনত হ'বলৈ দি আছে। আপোনাৰ পৰিশ্ৰমৰ আঁৰত, আপোনাৰ কষ্টবোৰৰ আঁৰত, আপোনাৰ যুদ্ধবোৰৰ আঁৰত ঈশ্বৰৰ অনুমতি আছে। প্ৰিয়সকল, যোচেফলৈ শত্ৰুতা কৰা হ'ল, তেওঁক দোষী কৰা হ'ল, তেওঁক বেচা হ'ল, এজন দাস হিচাপে মিছৰলৈ বিক্ৰী কৰি পঠোৱা হ'ল, তেওঁক পৰীক্ষা কৰা হ'ল, তেওঁক জেলত থোৱা হ'ল। এই সকলো তেওঁৰ জীৱনত হ'ল। এইবোৰ ঈশ্বৰে কৰিছিল নে? নাই কৰা। ঈশ্বৰে তেওঁলোকৰ হতুৱাই বিক্ৰী কৰাইছিল নে? নাই কৰা। ঈশ্বৰেই তেওঁক দাস হিচাপে সেই ঘৰলৈ পঠাইছিল নেকি? নাই পঠোৱা। তেন্তে এইবোৰ কিয় হ'ল? এইদৰে হ'বলৈ ঈশ্বৰেহে অনুমতি দিছিল। কিয়নো ঈশ্বৰে আব্ৰাহামক কৈছিল, তোমাৰ বংশই আনৰ দেশলৈ গৈ তাত 400 বছৰ কাল দাস হিচাপে বসতি কৰিব। তাৰ পাছত তেওঁলোকক তোমাৰ আগত যি দেশৰ প্ৰতিজ্ঞা কৰিছিলোঁ সেই দেশলৈ লৈ যাম। আদিপুস্তক 15 অধ্যায়ত যেনেকৈ ঈশ্বৰে কৈছিল, তেনেকৈয়ে জাকোব পৰিয়ালে সৈতে মিছৰ দেশলৈ যাব লগা হ'ল। 400 বছৰতকৈও অধিক কাল তেওঁ তাত থাকিব লগা হ'ল। ইয়াৰ কাৰণ হৈছে তাৰ আঁৰত ঈশ্বৰৰ আঁচনি আছিল। আজি আপুনি যি প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হৈ আছে, যি যুদ্ধৰ আপুনি সন্মুখীন হৈ আছে, তাত ঈশ্বৰৰ এক আঁচনি আছে। আপুনি যদি ঈশ্বৰৰ ইচ্ছা অনুসৰি চলি আছে, ঈশ্বৰে তাক আপোনাৰ জীৱনলৈ আহিবলৈ দিয়াৰ কাৰণ হৈছে আপোনাৰ মংগল হ'ব লাগে। কিয় এনেকুৱা পৰিস্থিতিক ঈশ্বৰে আপোনাৰ জীৱনলৈ আহিবলৈ দিছে? আপোনাৰ মংগলৰ কাৰণে। যিয়ে ঈশ্বৰক প্ৰেম কৰে, মানে তেওঁৰ অভিপ্ৰায় অনুসাৰে যাক আমন্ত্ৰণ কৰা হৈছে, তেওঁলোকৰ বাবে সকলো কেৱল কেইটামান কথাহে নহয়, সকলো তেওঁলোকৰ মংগলৰ কাৰণেহে হয়। পৌলে সেই সত্যক জানিলে। সেইকাৰণে সকলো ভোকত আছিল, কোনেও খোৱা বোৱা কৰা নাছিল। কেৱল পৌলেহে উঠি কৈছিল, হে মানুহবিলাক, তোমালোকে খোৱা বোৱা কৰা নাই। তোমালোকৰ টোপনি নোহোৱা হৈছে, খোৱা বোৱা কৰা নাই। মোৰ কথা শুনা, আমাৰ একোৱেই নহ'ব। এই বুলি কৈ সকলোকে সাহস দি, তেওঁলোক সকলোকে আহাৰ দি তেওঁ কৈছিল, আমি সকলো ভালে ভালে পাৰলৈ গৈ পাম। কি কাৰণে? ঈশ্বৰৰ উপস্থিতি মোৰ লগত আছে। ঈশ্বৰৰ প্ৰতিজ্ঞা মোৰ লগত আছে। ঈশ্বৰৰ আঁচনি মোৰ লগত আছে। আৰু যিবোৰ হৈ আছে তাত ঈশ্বৰৰ অংশীদাৰিত্ব আছে। এই সত্যক মই জানি গ'লোঁ। মই সাহসেৰে আছোঁ আৰু সাহসেৰে থাকিবলৈ কৈছোঁ। আজিৰ তাৰিখত ঈশ্বৰৰ উপস্থিতি আপোনাৰ লগত থাকিলে, আজি ঈশ্বৰৰ বাক্য আপোনাৰ লগত থাকিলে, আজি ঈশ্বৰৰ আঁচনি আপোনাৰ লগত থাকিলে, আজি আপোনাৰ চাৰিওফালে সংঘটিত হৈ থকা প্ৰতিকূল পৰিস্থিতিবোৰ, এই সকলোবোৰৰ আঁৰত ঈশ্বৰৰ অংশীদাৰিত্ব আছে। এই সত্যক আপুনি যদি জানিব পাৰিছে, কোনো ধৰণৰ ধুমুহালৈ আপুনি ভয় কৰিব নালাগে। আপোনাক যি পাৰলৈ লৈ যাব লাগে, সেই পাৰলৈ ঈশ্বৰে আপোনাক লৈ যাবই। যিসকলে ভৰসা কৰে আৰু বিশ্বাস কৰে, মোৰ সৈতে একেলগে প্ৰাৰ্থনা কৰিবনে বাৰু? পবিত্ৰ পিতৃ ঈশ্বৰ, অতি স্পষ্ট আৰু পোনপটীয়াকৈ সকলোৰে মনৰ কথা বুজি পাই কথা কোৱা পবিত্ৰ ঈশ্বৰ আপুনিয়েই। ধুমুহাৰ মাজত ফাঁচি থকা জাহাজখন, ভয়ানক ধুমুহাৰ মাজত ফচি থকা লোকসকল, জীয়াই যে থাকিব পাৰিব তেনেকুৱা বিশ্বাস হেৰুৱাই পেলোৱা সেই লোকসকলৰ মাজত
আপোনাক প্ৰেম কৰা আৰু আপোনাৰ পৰিচৰ্যা কৰা পৌল থাকোঁতে আপুনি তেওঁক দৰ্শন দিলে। আপুনি নিজৰ আঁচনিৰ কথা ক'লে, নিজৰ উদ্দেশ্যবোৰ তেওঁৰ আগত ক'লে, প্ৰতিজ্ঞা কৰিলে। পৌলক ধৈৰ্য দিলে, নিৰাশা ভয়ৰ পৰা তেওঁক আপুনি মুক্ত কৰিলে। হয়তো আমি মৰি যাম এনেকুৱা ধাৰণা আপুনি দূৰ কৰিলে, আপোনাৰ ইচ্ছা পূৰ্ণ কৰিলে আৰু পাৰলৈকে লৈ গ'ল। পৌলক ৰজাসমূহৰ সন্মুখত আপুনি সাক্ষ্য হিচাপে থিয় কৰালে। আপুনি মহান পিতৃ, যিয়ে আপোনাক প্ৰেম কৰে, তেওঁৰ পক্ষে সকলোৱে মংগলৰ অৰ্থে কাৰ্য কৰে। এয়া সত্য। এই বাস্তৱিকতা আৰু সত্যক জানি আমাৰ ভাই ভনী সকলোৱে পিতৃ, নিৰাশাৰ পৰা, ভয়ৰ পৰা, দুখৰ পৰা ওলাই আজিয়েই মুক্তি পাই আপোনাৰ সাক্ষ্য হৈ জীয়াই থকাৰ সৌভাগ্য দিয়ক। ধৈৰ্যেৰে জীয়াই থকাৰ অনুগ্ৰহ দিয়ক। যীশুৰ নামতেই মাগিছোঁ পিতৃ। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।